everyone, welcome back to my YouTube channel Just Silsila. तो गमे पाइছে सगे रूमটো দেখি या আমি আহি পালো কিতিয়াবতে আৰু এতিয়া মই আজি হয় উৰুকা যেহেতুকে উৰুকাৰ কি আমি বজাৰ কৰি আনিছো হেবোৰ আপোনাক দেখাই দিও আৰু তেনেহলে বলকচোন আমি চাও কি আনিছো মাছ মাংস বলক বেছি দেৰি নকৰো আৰু চাও তেছে সবজি আৰু হেই পেলে আছে মাংস মাংসৰ মাছ আৰু হেই তাতে আছে আৰু এই বন্ধু কোন লাগি এখানে আৰু এতে আছে আমনু से धनिया गाजर नेमु टेঙা बीट और आलू और मांस कैप्सिकम पियाज जलकिया बिलाही और सब्जी কাৰণে और आइता इफाले चाहिए अरे माय बनाइছে মাংস যাইছে হ'ব সেইকাৰণে মাই এতিয়া মাংস ভাজি আছে আৰু এয়া ভাজা মাছ এয়া ভাজা মাছ এয়া আদা নহৰু মই বটাই দিছো দেই এয়া মাংস এয়া ককা ভিডিঅ'টো আপোনালোকক অলপ দেখাই দিও আৰু মাই যে চিকেন ড্ৰাই ফ্ৰাই বনাই আছে তাকটো দেখাম আপোনালোকক ৰেচিপি হিচাপত নহয় আৰু কৈ দিম আপোনালোকক কি দিয়া গৈছে তাতে আৰু তাতে আমি দিম ক্যাপসিকাম পিয়াজটো দিব লাগিব এইবোৰ তেতিয়াহে টেষ্ট আহিব সেইকাৰণে আৰু তেনেহলে বলক আৰু দেখাই যাই থাকিম আৰু ককা আইতাক আপোনালোকক দেখাই দিছো আৰু তেনেহলে বলক আৰু এই ফটোটো মোৰ পাপাৰ বহুত পুৰণা এয়া ৰব মই দেখাই আছো এই এটা সোফাত উঠি দেখাব এইয়া पापा कोनটো বা মই নিজে গম নাপাওঁ আপোনালোকে দেখা পাই আছে মোবাইলটো পাপা কোনটো বা মই নিজে গম নাপাওঁ বহুত এতে আছে না তেনেহলে মই দেখাইছো এই চাও ক'ত উঠি আছো মই এই বিছনা আপোনালোকক বাৰু মই ৰুম টুৰটো দিছো মানে গতে নলবাৰীৰ হোম টুৰে দিছো প্ৰায় খালি হেতু ৰুমটো দিয়া নাই মই একো নহয় বাৰু পিছত দি দিম আৰু তেনেহলে এতিয়া মই আপোনালোকক দেখাই আছো আৰু এই চাওক এইয়া কোনটো বা পাপা মই একো ধৰিবই নোৱাৰো একদম ইমান সৰু সৰুকে এটু চাগে এটু টাইপ লাগিছে হয় এটুৱে বডা আগতে পাপা বহুত ক্ষীণ আছিল তো শুন মই সুধিম ৰব পাপা তাৰপিছত এইয়া পাপাৰ নাম ৰিপেন আৰু এটু বধই দে মই পুৰা শিওৰ নহয় তথাপি আৰু এটু যেন লাগিছে আৰু এইয়া পাপাই সালাডৰ কাৰণে গাজৰ গুটি আছে আৰু এইয়া এয়া ককাই টিভি চাই আছে এইয়া আৰু অলপ আছে এইখিনি ভাজিব তাৰপিছত হৈ যাব আৰু ৰাতে আমি বাকিখিনি দি দিম আপোনালোকক মই পিছত কৈ দিম ইয়াতে কি দিয়া হৈছে আৰু ইয়াতে আমি মাংসখিনি ভাজতে ইয়াতে আদা নহৰুৰ পেষ্ট আৰু নিমখ দিয়া হৈছে আৰু এয়া এতিয়া মই লাগি আছো মায়ে বাকিখিনি কৰি মায়ে তাতে চব্জি বনাই আছে আৰু মই ইয়াতে ভাজি আছো আৰু সেইয়া পাপাই এইয়া কাটি আছে ধনিয়া কাটি আছে আৰু মই এয়া লাগি আছো বাৰু আপোনালোকক বাকী আৰু ইয়াতে কি দিয়া হ'ব আপোনালোকক মই কৈ থাকিম দিম ইয়াতে ক্যাপসিকাম দি দিছো আৰু এইখিনি ফ্ৰাই কৰাৰ পিছত আমি ইয়াতে থৈ দিম আৰু
কেপচিকাম আমি ভাজা মাংস দিম ইয়াতে দাদাই জ্বালাও দি দিছে কেপচিকামখিনি আমি বহুত বেছিকৈ ভাজা যাব নিদিওঁ অলপমান মানে ফ্ৰাই হৈ গ'লে হ'ল কাৰণ বেছিকৈ গ'লে অলপ মানে সেই হ'ব ন এয়া হৈছে আৰু অলপমান হ'ব দিম তাৰপিছত আমি ওলাই থৈ দিম আৰু আপোনালোকে এনেকৈ লাৰি থাকিব কাৰণ যদি লাগি যায় অলপ মানে বেয়া হৈ যাব পাৰে সেইকাৰণে আৰু এই ভাজা মাংসখিনি কি ধুনীয়া দেখিছে আৰু এয়া চব্জি আৰু আমি মাংস চাংস দিলোঁ আৰু আপোনালোকে অলপ দিলে মানে বনালে আপোনালোকে বনাব পাৰে কাৰণে একদম সহজ আৰু খুব টেষ্টি হৈছিল আৰু একেলগে আমি ভাজা মাছো খালোঁ আৰু এতিয়া আমি বহি আছোঁ এয়া জুই কৰি আছোঁ এয়া সেকি আছোঁ আৰু ইমান ঠাণ্ডা একদম এই একদম কুঁৱলী পৰি আছে আৰু এয়া আমি বনাই ল'লোঁ ইয়াতে অলপমান ধনিয়া দিছোঁ লগতে কেপচিকামটো আমি ভাজি লৈছিলোঁ আৰু অলপমান আমি নেমু টেষ্টৰ কাৰণে দি দিছোঁ অলপ নেমু আৰু এয়া হৈ গ'ল আমাৰ চিকেন ড্ৰাই ফ্ৰাই তেনেহ'লে আপোনালোকক পিছত ভাত খোৱা টাইমত আকৌ লগ পাম আৰু এতিয়া আমি ভাত খাব বহিছোঁ ঠাণ্ডাই ভাত খাব ষ্টাৰ্ট কৰিছে মা আৰু মইহে অকল বাকী মাংস চালাড আৰু মাছ আছিল আৰু এয়া আমি ভাত চাত খাই উঠি কিনে জুই পুৱাইছোঁ আৰু এতিয়া ৰাতিপুৱা টাইম 8টামান বাজিল আচলতে আমাৰ উঠোতে অলপ দেৰি হৈছিল 8:30মানত উঠিছিলোঁ সেইকাৰণে তাৰপিছত গোটেইকেইটাত চাব গ'লোঁ আৰু তাতে জ্বলে শেষে হ'ল সেইকাৰণে আমি এতে শুনিলোঁ সেইকাৰণে এতে আহিলোঁ আৰু এতে ভেলাঘৰ আছে আৰু সেই ভেলা পুজিটো আৰু এতিয়া জ্বলাবই আৰু চব মানুহে আহিছে যোনী দেৰিকৈ উঠিছে চাব নাপলাক নহয় বাকীকেইটা জ্বলা মানে টোটেল 3টা আছিল 2টাতো আমি দেখা নাপালোৱে এইটোৱে দেখা পাইছোঁ অকল আৰু এতিয়া ৰাতিপুৱা 9 বজালোঁ 8:50 আমি আপোনালোকক দেখিলোঁ আৰু ইয়াতে 15 চেলচিয়াছ চলি আছে বহুত ঠাণ্ডা গুৱাহাটীততো বহুতেই ঠাণ্ডা আমাৰ তাতছে বহুত ঠাণ্ডা এতিয়াও পৰি আছে এয়া ভালে ব'লা আৰু গাড়ীততো পূৰা কুঁৱলী পৰি অৱস্থা নাই এইয়া কেমেৰাত উঠাই নাই ভালকৈ ৰাতিপুৱাৰ ভাগততো 11 চেলচিয়াছ আছিল পূৰা শ্বিলঙৰ দৰে ঠাণ্ডা ইমান ঠাণ্ডা বাপৰে বাপ এইয়া তাতে পাপাই কি কৰি আছে চাওকচোন
এয়া আনাৰসৰ পুতি আছে সেয়া ইমান বেলেগ চাই এই তাৰ পৰা এয়া আমি গা পা ধুই চিৰা লৈ এই খাব লৈছোঁ সেয়া দাদা গাড়ী ধোৱা নাই নহয় মই কাপোৰটো আপোনালোকে চেঞ্জ দেখিছেনে নাই তেতিয়া মুখত ধুই কিনে আৰু এইয়া ককা খাই আছে আৰু এতিয়া আমি দৈ চিৰা খাব লৈছোঁ তেনেহ'লে এই ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব